নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি মই তোমালোকক ক্লাছ 6ৰ আফটাৰনুন অন এ হিল কবিতাটি অসমীয়াত বুজাই দিম তোমালোকে ভালদৰে চাই যাবা আমাৰ কবিতাটোৰ নাম হৈছে আফটাৰনুন অন এ হিল আফটাৰনুন মানে আবেলি আমি জানো যে আফটাৰনুন মানে হৈছে আবেলি আৰু হিল মানে হৈছে পাহাৰ ইয়াৰ অৰ্থটো হ'ব পাহাৰত আবেলি এখন পাহাৰত আবেলি এতিয়া চাই যাবা I will be the gladdest thing under the sun I will touch 100 flowers and not pick one I will be the gladdest thing under the sun সূৰ্যৰ তলত আন্ডাৰ মানে তলত সূৰ্যৰ তলত অৰ্থাৎ পৃথিৱীখনত মই আটাইতকৈ সুখী মানুহজন বা সুখী প্ৰাণী হম বা সুখী বস্তু হম গ্লেডেষ্ট মানে হৈছে অতিকৈ সুখী I will touch 100 flowers and not pick one মই শ ফুল স্পৰ্শ কৰিব পাৰিম কিন্তু তাৰে এটা ফুলো মই নিছিঙো অৰ্থাৎ কবিয়ে আমাৰ এই মনোৰম প্ৰকৃতিৰ সৌন্দৰ্য সুন্দৰভাৱে অনুভৱ কৰিব বিচাৰিছে কিন্তু তেওঁ এই সৌন্দৰ্য কেতিয়াও ম্লান কৰিব বিচৰা নাই তেওঁ এই সৌন্দৰ্য নষ্ট আমি প্ৰথম পেৰাগ্ৰাফটোত পালো সূৰ্যৰ তলত অৰ্থাৎ পৃথিৱীত কবিয়ে আটাইতকৈ সুখী মানুহজন হ'ব তেওঁ শ ফুল স্পৰ্শ কৰিব কিন্তু এপাহি ফুলো তেওঁ নিছিগে Next paragraph to Saba. I will look at cliffs and clouds with quiet eyes, watch the wind bow down the grass and the grass rise. মই শান্ত দৃষ্টিৰে পাহাৰ আৰু ডাৱৰবোৰ চাম I will look at cliffs and clouds. মই চাম cliffs থিয় পাহাৰ আৰু clouds ডাৱৰবোৰ with quiet eyes. শান্ত দৃষ্টিৰে Watch the wind bow down the grass and the grass rise আৰু বতাহ বলা দেখিম যি বতাহে ঘাঁহবিলাক ধেনুৰ দৰে ভাঁজ কৰি নিব আৰু বতাহজাক পাৰ হৈ যোৱাৰ লগে লগে ঘাঁহখিনিয়ে পুনৰাই থিয় হ'ব কবিয়ে এইখিনি শান্ত দৃষ্টিৰে চাব And when lights begin to show up from the town I will mark which must be mine and then start down আৰু যেতিয়া চহৰত লাইটবিলাক জ্বলি উঠিব অৰ্থাৎ যেতিয়া আন্ধাৰ হ'ব বা আন্ধাৰ হোৱাত কবিয়ে ওপৰৰ পৰা তেওঁলোকৰ ঘৰৰ লাইটটোলৈ মন কৰিছে আৰু তেওঁ তললৈ অৰ্থাৎ ঘৰলৈ নামি আহিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই কবিতাটোৰ অসমীয়াখিনি সুন্দৰভাৱে বুজাই দিলো নিশ্চয়কৈ তোমালোকে ভালদৰে বুজি পাইছা তেতিয়াহ'লে আজিলৈকে এৰিছো এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব ধন্যবাদ